তিনটা মানে আড়াইটা 3টা বজাত মোৰ ঘৰৰ পৰা ওলাই বজাৰত গৈছে, জৰহমলি বজাৰত গৈছে এটা ল'ৰাৰ লগত। এই ল'ৰাটো বোলে ৰাস্তাত থৈ কিনে চতৰা বজাৰত গৈছে। চতৰা বজাৰত যাই কিনে ফোন মাৰছে যে তুমি ওলা, আমি যাই আছো, তোমাক লৈ যাম। তাতে আহি কিনে ৰাস্তাত আহি কিনে ফোন মাৰছে, 8-10 বাৰ কি ফোন মাৰছে, চুইচ অফ। এই ল'ৰাটো ঘৰত গুচি আহিল। গুচি অহাৰ পিছত আমাক জনালে যে মানুহটো এই তাতে মই নমালো চতৰা যাওঁতে। চতৰা যাই মই তাক আকৌ উল্টা ফোন মাৰছোঁ যে ওলাওক, আমি যাম। তাৰ পৰা আহি কিনে আৰু চুইচ অফ পালে মোবাইল ফোন। গোটেই ৰাতি বিচাৰিছোঁ আমি 7-8টা মানুহ। মৃত্যুটো ধৰক মাৰা মানুহে মাৰছে, এই ড্ৰাগছ খাই মৰা নাই, সেইটো সঁচা। আৰু এজাহাৰটোতো কৰিমেই, আমি এজাহাৰটো কৰিম, এইখিনিয়ে ক'ম। এতিয়া মই কথা ক'বাৰ গল শুকি আছে। সৰু ভাইটিটো আমি কালি মানে যে ঘৰৰ পৰা 3টা মান বজাত ওলাই আহিছে। ওলাই অহাৰ পিছত ৰাতি আমি আৰু বিচাৰি পোৱা নাই। বিচাৰি পোৱা নাই। আমি পুৱা উঠি কিনে চালো যে মানে কোনোবাই আনি পেলাই থৈ গৈছে। আসলে ড্ৰাগছ খাই মৰা নাই, ইয়াৰ শত্ৰু আছে আৰু এই শত্ৰু কেইটাই ইয়াক মাৰি পেলাইছে। মাৰি কিনে মানে ড্ৰাগছৰ এটা অভিনয় দি কিনে থৈ গৈছে। এইখিনি আমার কথা। চাৰিআলিৰ দক্ষিণ ফালে কোনোবা দুৰ্বৃত্ত মাৰি ৰাস্তাৰ ওচৰত পেলাই থৈ গৈছে। আমি গাঁও প্ৰধান দুজনে মহাবীৰ বঁটা প্ৰদান কৰিছে, কালাতলি পথাৰ, কমলাপুৰ এই অঞ্চলৰ গাঁও প্ৰধান নুৰুদ্দিন আলী আৰু জৰহিন্দী গাঁও প্ৰধান ছামাদ আলী আৰক্ষীক খবৰ দিওঁ আৰু ৰাইজে আৰু আৰক্ষীয়ে এই লাশটো চোৱা চিতা কৰি আছে। এইখিনি আমাৰ ক'বলগীয়া। কোনোবা দুৰ্বৃত্তে ৰাতি মাৰি বা পেলাই থৈ গৈছে, ওপৰত দিছে ড্ৰাগছৰ বটল। আচলতে মেকিং এইটো, আচলতে মাৰি কোনোবাই পেলাই থৈ গৈছে।